বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক IPLৰ এটা ইন্টাৰেষ্টিং ভিডিঅ'লৈ। বন্ধুসকল IPL 2020 চনত আমি বহু কেইটামান সালসলনি দেখিবলৈ পাম, যি কাৰণে IPL 2020 এবাৰ বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। আমি তাৰ ওপৰত আজি কথা পাতিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল IPL 2020 চনত এবাৰ 5টা ডাঙৰ সালসলনি হ'বলৈ গৈ আছে। সেই 5টাৰ ওপৰত আজি আমি কথা পাতিবলৈ গৈ আছো। সেই 5টা কি হ'ব সেই ওপৰত আজি আমি কথা পাতিবলৈ গৈ আছো। আপোনালোকে যদি IPLৰ ফেন হয়, আপোনালোকে যদি IPLলৈ অপেক্ষা কৰি আছে, তেন্তে এটা লাইক কৰি যাব। আৰু আপোনালোকৰ পছন্দৰ দল কোনটো হয় আৰু কোনটো দলক আপোনালোকে ছাপোৰ্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো বন্ধুসকল 1 নম্বৰতে কোনটো বস্তু সালসলনি হ'ব সেইটোৰ ওপৰত আমি ক'বলৈ হ'লে বাউণ্ডাৰী কাউণ্টৰ ৰুল। বাউণ্ডাৰী কাউণ্টৰ যিটো ৰুল, সেই ৰুলটো 2020 চনত সমাপ্ত হ'বলৈ গৈ আছে। IPL 2020 চনৰ প্লে অফত যদি কোনোবা খেল হয় তাই আৰু ছুপাৰ অভাৰো যদি হৈ যায় তাই, তেতিয়া বাউণ্ডাৰী কাউণ্টৰ ৰুল ব্যৱহাৰ নহয়। এতিয়া আমি IPL 2020 চনত দেখিবলৈ পাম বেক টু বেক ছুপাৰ অভাৰ। মানে সহজতে ক'বলৈ হ'লে তাই যিমানেই হ'ব ছুপাৰ অভাৰো সিমানেই হৈ থাকিব। ৰিজাল্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে ছুপাৰ অভাৰ হৈয়ে থাকিব। আগতে যিটো নিয়ম আছিলে, ছুপাৰ অভাৰত যদি খেল টাই হয় তেতিয়া বাউণ্ডাৰী কাউণ্টৰ ৰুল ব্যৱহাৰ কৰিছিলে। এতিয়া সেই ৰুল বন্ধ কৰি দিয়া হৈছে IPL 2020 চনত। এইটো বহুত ডাঙৰ সালসলনি হৈছে। এতিয়া আমি 2 নম্বৰটো সালসলনিৰ ওপৰত কথা পাতিবলৈ গৈ আছো। 2 নম্বৰ সালসলনিটো হৈছে নো বল আম্পায়াৰ। এইটো BCCI প্ৰেছিডেণ্ট সৌৰভ গাংগুলীয়ে ঘোষণা কৰি দিলে ইতিমধ্যে, য'ত আমি দেখিবলৈ পাম এডিশ্যনেল নো বল আম্পায়াৰ। তেওঁৰ কাম এটাই হ'ব নো বল চেক কৰাৰ, কোনটো বল নো বল হয় আৰু কোনটো বল লিগেল বল হয়। মানে ক'বলৈ হ'লে আম্পায়াৰে সকলো নো বল নেদেখে, কিন্তু এইবাৰৰ পৰা সেইটো সন্দেহ আৰু নাথাকে। হয় বন্ধুসকল, এইবাৰ IPL 2020 চনত প্ৰতিটো বলেই চেক কৰা যাব। এইটো বহুত ধুনীয়া নিয়ম উলিয়াইছে BCCI প্ৰেছিডেণ্ট সৌৰভ গাংগুলীয়ে। 3 নম্বৰ সালসলনিটো হৈছে বন্ধুসকল মিড ছিজন ট্ৰেন্সফাৰ। মিড ছিজন ট্ৰেন্সফাৰ এপ্লাই হ'ব এবাৰ 2020। আগতে আনকেপ প্লেয়াৰ ইয়াৰ ভিতৰলৈ আহিছিল, কিন্তু এইবছৰ কেপ প্লেয়াৰো ইয়াৰ ভিতৰলৈ আহিব। মানে খেলুৱৈয়ে IPL চলি থকা অৱস্থাতে দল সালসলনি কৰা আমি দেখিবলৈ পাম। ইটো দলৰ পৰা সিটো দললৈ আমি খেলুৱৈ যোৱা দেখিবলৈ পাম IPL 2020 চনত। তো বন্ধুসকল, এইটো আমি বহুত ডাঙৰ সালসলনি দেখিবলৈ পাম। এইটো এটা বহুত ধুনীয়া ৰুল বনাইছে BCCI। মানে ক'বলৈ গ'লে বন্ধুসকল, কোনোবা খেলুৱৈয়ে যদি 7খন খেলৰ ভিতৰত যদি 2খন খেল কমকৈ খেলিছে, তেন্তে বেলেগ দললৈ গৈ জইন কৰিব পাৰিব। এইটো বহুত ডাঙৰ সালসলনি আমি 2020 চনৰ IPLত দেখিবলৈ পাম। এতিয়া আমি কথা পাতিবলৈ গৈ আছো 4 নম্বৰটো সালসলনিৰ ওপৰত। 4 নম্বৰটো হৈছে অপেনিং চেৰিমনি। এইটো কথা BCCI কনফাৰ্ম কৰি দিলে যে IPLৰ আগত যিটো অপেনিং চেৰিমনি হয়, সেই অপেনিং চেৰিমনি আমি IPL 2020 চনত দেখিবলৈ নাপাওঁ। এই অপেনিং চেৰিমনিটো পাতিলে বহুত টকা লোকচান হয় আৰু এইটো পইচা বেলেগ কামত ব্যৱহাৰ আমি তেতিয়ালৈকে দেখিবলৈ নাপাম যেতিয়ালৈকে BCCI প্ৰেছিডেণ্ট সৌৰভ গাংগুলী থাকিব। ইয়াৰ আগৰ বছৰতো অপেনিং চেৰিমনি আমি দেখিবলৈ পোৱা নাছিলো। ইয়াৰ কাৰণ বেলেগ আছিলে, কাৰণ সেইটো বেলেগৰ শ্বহীদৰ পইচা আছিলে। কিন্তু এইটো সিদ্ধান্ত BCCI কৰি দিলে যে এতিয়াৰ পৰা আমি আৰু কেতিয়াও অপেনিং চেৰিমনি দেখিবলৈ নাপাওঁ। তো বন্ধুসকল, আপোনালোকে এইটোৰ ওপৰত আপোনালোকে কি ক'ব বিচাৰে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাই দিব। এইটো এটা বহুত আমি ডাঙৰ সালসলনি দেখিবলৈ পাম। এতিয়া আমি কথা পাতিবলৈ গৈ আছো 5 নম্বৰটো সালসলনিৰ ওপৰত। 5 নম্বৰটো হৈছে চিডুল এণ্ড টাইমিং। IPL 2020 চনত আমি এটা বহুত ডাঙৰ সালসলনি দেখিবলৈ পাম। IPL 2020 চনত আমি 54ৰ পৰা 60 দিনলৈকে আমি খেল দেখিবলৈ পাম। আগতে আমি দেখিবলৈ পাই আহিছো যে 1.5 মাহ মানতে খেল সমাপ্ত হৈ যায়, কিন্তু এইবাৰ আমি বহুত দীঘলীয়া IPL দেখিবলৈ পাম। আৰু ইয়াৰ 2 নম্বৰ সালসলনিটো হৈছে টাইমিঙৰ ওপৰত। আৰু IPLত যিবোৰ দুপৰীয়া খেল হয় সেইবোৰ আমি বহুত কম দেখিবলৈ পাম, আৰু বেছিভাগ খেল আমি সন্ধ্যাই দেখিবলৈ পাম। আৰু সময়টো সলনি হৈ যাব তেতিয়া। আগতে আমি দেখিবলৈ পাওঁ খেল 8টা বজাৰ পৰা আৰম্ভ হয়, কিন্তু এতিয়া তেনেকুৱা নহয়। এতিয়া খেল আৰম্ভ হ'ব 7টা বজাৰ পৰা। তো বন্ধুসকল, এইকেইটা বহুত ধুনীয়া নিয়ম কৰি দিলে BCCI। এই 5টা বহুত ধুনীয়া সালসলনি কৰি দিলে, যিকেইটা নিয়ম আমি IPL 2020 চনত দেখিবলৈ পাম। এই নিয়মকেইটাৰ কিছুমান নিয়ম কনফাৰ্ম হৈ গৈছে ইতিমধ্যে, আৰু বাকীকেইটাৰ ফাইনেল ডিচিশ্যন আহিবলৈ বাকী আছে। তো বন্ধুসকল, ইয়াৰ ভিতৰত আপোনালোকৰ কোনটো সালসলনি বেছি ভাল লাগিছে সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিয়ক আৰু সকলোৰে মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ক্ৰিকেট আৰু IPLৰ সকলো আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটনটো দবাই দিয়ক। তো আজিলৈ ইমানেই, বাই।